নমস্কাৰ, মই উৰ্বশী আৰু পুনৰবাৰ আহিছোঁ এটা নতুন ৰেচিপিৰ সৈতে। আজি মই বনাম চাটুগুৰি অথবা শুকান বুটৰ গুড়াৰ পিটিকা। এই বুটখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ আৰু এতিয়া এখন শুকান কেৰাহী গৰম কৰি ভালদৰে বুটকেইটা ভাজি ল'ম। বুটকেইটা ভাজি থাকোঁতে এটা গোন্ধ আহিব ভজাৰ, তেতিয়াই গম পাব বুটকেইটা ভজা হৈছে আৰু কেইটামান বুট ফুটিবও। ভাজি থাকোঁতে কম জুইত লাহে লাহে এনেদৰে ভাজি থাকিব। এয়া দেখিছে বুট এটা দুটা ফুটিব ধৰিছে আৰু খুব ধুনীয়া এটা ভজাৰ গোন্ধও আহিছে। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ বাবে নমাই থ'ম আৰু ঠাণ্ডা হোৱাৰ পাছত এটা মিক্সাৰত লৈ এনেদৰে এখন চালনেৰে চালি চালি গুড়াখিনি উলিয়াই ল'ম। গোটেই গুড়িখিনি ভালদৰে গুড়ি হ'ব লাগিব, নহ'লে পিটিকাটো ভাল নহ'ব। এনেকৈ ৰৈ যোৱা গোটাখিনি আকৌ মিক্সিত দি ভালদৰে পিচি গুড়ি কৰি ল'ব। এয়া আটাইখিনি গুড়া তৈয়াৰ হৈ গ'ল। এতিয়া এটা বৈয়ামত ভালদৰে ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু যেতিয়াই মন যায় তেতিয়া ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই পিটিকাৰ বাবে লৈছোঁ পিঁয়াজ, জলকীয়া, নিমখ আৰু 2 চামুচ মিঠাতেল। যদি কেঁচা মিঠাতেলৰ গোন্ধ বেয়া পায় তেন্তে মিঠাতেলটো নিদিলেও হ'ব। এতিয়া আটাইখিনি একেলগে মিক্স কৰি অকণমান পানী দি ভালদৰে পিটিকাৰ দৰে মঠি ল'ব। এই পিটিকাকণ খুব বেছি সোৱাদ লগা হয়। ভাতৰ লগত অন্য কোনো ব্যঞ্জন নাথাকিলেও এই পিটিকাকণেৰে তৃপ্তিৰে কিন্তু ভাতকেইটা খাই দিব পাৰি। আৰু আপোনালোকে এনেদৰে বনাই থৈ দিব পাৰে, যেতিয়াই মন যায় তেতিয়া ব্যৱহাৰ কৰিব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।